হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ অন্য এটি ব্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ খবৰ ভাল। ময়ো ভালেই আছোঁ। ৰাতিপুৱাৰ কামখিনি শেষ কৰি গা পা ধুইছোঁ। এতিয়া অকণমান কাপোৰ মেলিব আছে, সেইখিনি মেলি দিওঁ। আৰু চাওকচোন, আজি ইমান ধুনীয়া ৰ'দ দিছে। সেই কাপোৰ কেইখনমান আছিল, ধুনীয়াকৈ ধুই লৈছোঁ। ৰ'দ নিদিলে জানেইতো কাপোৰৰ অৱস্থা কি হৈ যায়। এতিয়া চাহ বনাব লৈছোঁ। হাজবেণ্ডো ঘৰত নাই, তেওঁ গাঁৱলৈ গৈছে। সেয়ে অকলে আছোঁ যিহেতু এতিয়া চাহ খাই লওঁ, পাছত ভাত বনাম। অকলে থাকিলে মোৰ কিন্তু একো বনাব মন নাযায় দেই। আপোনালোকৰ যায়নে জনাবচোন। মই অকলে থাকিলে বেছিভাগ কণী বা আলু পিটিকা এনেকৈয়ে খাওঁ। যোৱাকালি ৰাতিও আলু পিটিকা ভাত খাইছোঁ, কণী খাইছোঁ। আজিও কিবা কৰিব লাগিব আৰু। আমাৰ পাপু আজিকালি ডাঙৰ হ'ল, সিও ঘৰতে নাথাকা হ'ল। ক'ত বা ঘূৰি আছে, তাক বিচাৰি বিচাৰি আনিব লাগে। এয়া মোৰ চাহ হৈ গ'ল। এয়া চাওক, বৰা চাউলৰ পিঠা খাই কোনে কোনে ভাল পায় জনাবচোন। মোৰ কিন্তু খুব প্ৰিয়। এয়া পাৰ্চেল এটা আহিছে, তাকে ল'ব গৈ আছোঁ। চেলফি ষ্টিক এডাল আনিব দিছিলোঁ, মানে ভিডিঅ'ত লাগেই, আপোনালোকে জানেই। এয়া আমাৰ পাপু আহিছে। দাদাজন আহি পোৱা নাই, সেয়ে ৰখি আছোঁ। পাৰ্চেল এটা আহিছে, আপোনালোককো দেখাই দিওঁ। ময়ো খুলি চাওঁ বাৰু। এয়া চাওক। এয়া ইমান দিনে ইয়াতে তাতে থৈ কিনে ভিডিঅ' বনাই আছিলোঁ। এতিয়া আনি ল'লোঁ বাৰু। খুলিবই পৰা নাই ৰ'ব, ইমান চাওক। ইয়াতকৈ দীঘল নহয় বাৰু। আৰু মোবাইলটো লগাই দিওঁ এবাৰ।
লগাই দেখাই আছোঁ আপোনালোকক। এয়া চানা বনাই আছোঁ, এয়া চাওক। গধূলি হ'লে কিবা এটা খাব মন যায়। চাহটো বনাই লওঁ। এয়া চাওক, টেষ্টি টেষ্টি চানা বনাই লৈছোঁ মই। আৰু এয়া বৰা চাউলৰ পিঠা। কোনে কোনে এইটো পিঠা খাই ভাল পায় জনাবচোন। মোৰ কিন্তু খুব প্ৰিয়। আৰু এয়া লাল চাহ। চাহটো খাই লওঁ এতিয়া। ভোট জলকীয়াৰ আচাৰ দি দিছোঁ চানাত, বহুত জ্বলা হৈছে। ইয়াতে নাৰিকল আৰু চেনি দি বনাইছে এইটো, কিন্তু ইয়াতে নাৰিকলৰ লগত গুড় মিক্স কৰিও বনাব পাৰি। নাৰিকল আৰু চেনি দি বনালে মানে বহুত দিন যায়, বেয়া হৈ নাযায় বস্তুটো, কিন্তু গুড় দিলে বেছি দিন নাথাকে। মই বনোৱা নাই, কাষৰে খুৰীহঁতৰ বনাইছিল, দিছে আৰু মোক খাবলৈ। হাজবেণ্ড যোৱাকালি এতিয়া ঘৰত গৈছে, আজিও অহা নাই। সেই ভাতো বনাব লাগিব, কিবা অলপ বনাই খাম আৰু অকলে যিহেতু। মানে হাজবেণ্ড থাকিলে চব্জি বনাবই লাগিব, মই অকলে হ'লে আলু পিটিকা ভাত খায়ে শুই দিওঁ। এয়া মোৰ ৰাতিৰ ভাত, এয়া আলু ভাজিছোঁ, তাৰপিছত আচাৰ লৈ লৈছোঁ আৰু বুট লৈ লৈছোঁ। আজিলৈ ইমানেই, বাই বাই, গুড নাইট।